খাইছোৱা তুমি বনাইছা নহয় চবে বনায় আজিকালি বুজিছা পাপা হল পেষ্ট কৰি ল'লোঁ আদা নহৰু পিঁয়াজ একেলগে আজি হাড়দি নথকা মাংস বনাম তাৰমানে সয়াবিন সয়াবিন বনাম এয়া লৈছোঁ অলপ হেৰিখিনি আদা নহৰু পেষ্ট কৰি ল'লোঁ মিক্সিত নিৰামিষ আজি নিৰামিষ আজি শনিবাৰ এক্সট্ৰাকে ভাজিবৰ কাৰণে ন লাল মিৰ্চ কাশ্মীৰী মিৰ্চ দিলোঁ জিৰা মছলা নহয় এইটো ধনিয়া গুড়া নেকি ইয়াতে মিঠাতেল দি দিলোঁ মাষ্টাৰ্ড অইল কেৰাহী থোৱা হ'ল কেৰাহীটো অকণ গৰম হওক এয়া তেল অলপ দিলোঁ মিঠাতেল লং এটা দিলোঁ ধনিয়া পিঁয়াজটো লগাব লাগিব ৰঙা হ'ব লাগিব বুজিছেনে আদা নহৰু পেষ্ট হালধি কম যেন পালোঁ ভালকৈ ভাজি ল'ব লাগিব গোল্ডেন ব্ৰাউন নোহোৱালৈকে হাড় নাথকা মাংস দি দিলোঁ ইয়াতে লাগি আছে বাৰু এইখিনি আমি পিছত হেৰি কৰি দিম পিছত পানীৰ লগত মিলাই দিব লাগিব অলপমান এতিয়া লৰাই দিয়া যাওক আলু সিজোৱা হৈ আছে আলু সিজাই থৈ দিছোঁ কাবুলী বুটৰ নিচিনা লাগিছে এইটো সৰু চয়াবিনখিনি হয় চয়াবিনো ভাগে ভাগে পোৱা যায় ডাঙৰ সৰু কালাৰটো ধুনীয়া হৈছে বেছি জ্বলাই নিদিবা দেই জ্বলা দিয়াই নাই তলত লাগি নাযাবৰ কাৰণে অলপ পানী দিয়া গ'ল এনেকৈ আৰু এইখনত অলপ নহ'লেখিনি ভালকৈ সিজা নগ'ল হা আলু ভাঙি
খাব নোৱাৰা হ'ব। গতিকে চাওঁ অলপমান এই আদা নহৰু হালধিখিনি এইখিনি অলপমান এনেকৈ দি দিলোঁ। বেয়া হৈ যাব। ঢাকন দি থৈ দিলে কম জুইত বাছ। এয়া আৰু অকণ সিজিব দিব লাগিব। চাওঁ ৰ পূৰা পানী নোহোৱা কৰি দিব লাগিব। বাছ মাকো আহি চাইছে এবাৰ কি কৰিছে বাপেক জীয়েকে। এনেই আৰু চাবতো লাগিব। ৱাহ সদায় বনাবা দেই। বঢ়িয়া লাগিছে কালা। অকণমান চচ দিয়া। বাছ ধুনীয়া। লৰাই দিয়া। লৰো লৰো। আজিকালি চবেই বনায় আজিকালি। বুজিছা পাপা? চাহী গৰম মছলা অলপ দি দিওঁ। এয়া চাহী গৰম মছলা। আৰ্মি বৰে যে কয় ৰন্ধাৰ অকণমান আগত দি দিবা। বাছ হৈ গ'ল। এতিয়া গেছটো নমাই দিওঁ। গেছ অফ। হ'ল হ'ল। বঢ়িয়া।